নমস্কাৰ বুঢ়াৰগড় ক্ৰিকেট ক্লাব চমুকৈ BCCয়ে আজি ঝাকুৱাপাৰা সমলা বুঢ়াৰগড় গাঁওকেইখনত নভেল কৰোনা ভাইৰাছৰ এই মহামাৰী ৰোগবিধৰ বিষয়ে সজাগ হ'বৰ কাৰণে মানুহখিনিক সজাগ কৰি তুলিবৰ কাৰণে কিছু প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু প্ৰত্যেক ঘৰ মানুহে ঘৰে ঘৰে গৈ তেখেতসকলক হেণ্ড ৱাছ ডেটল চেনিটাইজাৰ আদি আমি বিতৰণ কৰিছিলোঁ আৰু এই নভেল কৰোনা ভাইৰাছ বেমাৰৰ বিষয়ে সবিশেষ জনাইছিলোঁ। তেতিয়া আমি বহুত প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ যে এই ৰোগবিধ আমাৰ গাঁও অঞ্চলত কেতিয়াও নহয়। প্ৰত্যেকজন মানুহে আমাক প্ৰশ্ন কৰিছিলে যে এইবোৰ কি বিতৰণ কৰিছা। গতিকে এইবোৰ আপোনালোকে ভুল ভাবি আছে। এইবোৰ কোনো চহৰ নগৰৰ বেমাৰ নহয়, ই গাঁৱতো হ'ব পাৰে। গতিকে যদি আমি সজাগ আৰু সচেতন নহওঁ আৰু এনেধৰণৰ চিন্তা এৰক আপোনালোকে আৰু কেৱল সজাগ সচেতন হৈহে যদি থাকোঁ তেনেহ'লে আমি এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাব পাৰিম আৰু যদি আমি সজাগ আৰু সচেতন নহওঁ তেনেহ'লে আমি এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাব কেতিয়াও নোৱাৰিম। গতিকে আপোনালোক কৈছোঁ যে সজাগ হওক সচেতন হওক। যিহেতু অসম চৰকাৰে গোটেই সমগ্ৰ অসমত লকডাউন কৰিছে, গতিকে আপোনালোকে এই সময়খিনিত ঘৰতে থাকক, ঘৰৰ পৰা বাহিৰত নোলাব। এতিয়া আহকচোন আমি কেনেধৰণৰ আমি পদক্ষেপ লৈছিলোঁ আপোনালোকক চমু আভাস দিছোঁ। ওচৰত নাথাকিব। যদি ক'ৰবাত কাহ চাহ মাৰে সেই মানুহৰ পৰা 1 মিটাৰ দূৰত থাকিব আৰু আপোনাৰ কাহ চাহ আহিলে আপুনি উশাহটো টানি পেলাই 10 ছেকেণ্ড মান বন্ধ কৰি ৰাখিব চেষ্টা কৰিব। যদি পাৰে বেমাৰটো হোৱা নাই আৰু যদি নোৱাৰে লগে লগে হস্পিটেল যাব লাগিব। এইটো চাবোন দিছো, হাত পাত ধুব আৰু এই কিতাপখন লওক। বাকী এই চাবোনবিলাক দেহৰ পৰা ধুনীয়াকৈ লেখা আছে। চাবোনটো দিয়া আমাৰ গাঁৱৰ মানুহ হাত ধুই উঠি এই বস্তুটো দিলি হাতলৈ মই এইফালে ঘূৰি আৰু কিবা কাৰণত যদি এইটো শেষ হয় দোকানত পাবি, আমি এতিয়া আনি দিছোঁ তোমাক আৰু চৰ্দি কাহ জ্বৰ যদি ভাগ হয় লগে লগে নিজকে চাইড কৰি দিব। ঘৰৰ পৰিয়ালৰ লোক সেইটো নাই কিন্তু আমি মানে নাই যিমান পাৰা সিমানে হাত ধুই থাকিব আৰু এই চাবোন যদি হাতটো ধুই থাকিব যাতে আৰু মুখখন আৰু নাকটো যাতে হাত নোধোৱাকৈ নোচোৱে, কাৰণ নাক মুখেদি বেমাৰটো সোমাই আৰু মানুহৰ পৰা দূৰত থাকিব। যি ক'লে হাতখন ধুয়ে থাকি বেছিকে বাহিৰ ল'ব আৰু বাহিৰ ওলাব বন্ধ হৈ গৈছে 6টা বজাৰ পৰা। আৰু আজি 6টা বজাৰ পৰা ওলোৱা বন্ধ গমটো পাইছে।